নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে পুনৰ সৰব হ'ল জুবিন গাৰ্গ। মাজুলীৰ বিহু মঞ্চত জুবিন গাৰ্গে ক'লে বাংলাদেশখন অসমলৈ লৈ আহক। মানুহক লৈ এক্সপৰ্ট ইম্পৰ্টৰ ব্যৱসায় বন্ধ কৰাৰ দাবী জুবিন গাৰ্গৰ। সেইটো চিন্তা মাজুলীতে কৰিছোঁ। মোৰ কোনো জাতি নাই, কোনো ধৰ্ম নাই, কোনো ভগৱান নাই। মই মুক্ত, মই কাঞ্চনজংঘা, জাতি ধৰ্ম নাই। আৰু যদি বেছি বৰ হয় বাংলাদেশখন লৈ ল'লে হ'ল। সদায় প্ৰব্লেমত ফচি থকাতকৈ বাংলাদেশখন লৈ ল'লে হ'ল। এতিয়া আমিও তাত কিবা কিবি কৰিব পাৰিমতো। তেওঁলোকে যে ইয়াত কৰি আছে, আমিতো যোৱা নাই কৰিবলৈ, হয় নহয়? আৰু এটা কথা ক'ম যে এক্সপৰ্ট ইম্পৰ্ট বিজনেছটো কিয় কৰিছে গভৰ্ণমেণ্টে? মানুহক লৈ, গৰু ছাগলীক লৈ কৰে। মানুহক লৈতো এক্সপৰ্ট ইম্পৰ্ট বিজনেছ নহয়। যে অলপ মানুহ পঠাই দিলে তালে, অলপ মাটি লৈ আহিলে, সেইটো কি ধৰণৰ কথা ভাই? যিটো ইছ্যু সেইটো হ'ব লাগে। দলং হ'লে আকৌ নাওখিনি মৰি যাব, একো নাই বাৰু, তেওঁলোকৰ বেলেগ কামত লগাই দিয়া যাব, একো নাই। কিন্তু দলংখন লাগে, ইয়েছ অফক'ৰ্চ। দলং আচলতে মই ক'লে, মই যদি কওঁ মই ডাইৰেক্ট ইয়াৰ পৰা গুৱাহাটী ক'ম, ইয়াৰ পৰা ডাইৰেক্ট গুৱাহাটীখন দলং। কিন্তু এইখন বনাব নোৱাৰিব, একো নাই। কিন্তু অন্ততঃ যোৰহাটলৈ লাগে। এনিৱে দলংখন লাগে কিন্তু, ইয়েছ অফক'ৰ্চ। মই যাব লাগিছোঁ, কাৰণ বেমাৰী লৈ বহুত প্ৰব্লেম হয় ইয়াত। মই দেখিছোঁ পানীৰ প্ৰব্লেম, বেমাৰী প্ৰব্লেম, গোটেই অসমখন প্ৰব্লেমেই প্ৰব্লেম, মানে চেছ। এতিয়া কিবা বাংলাদেশী প্ৰব্লেম, হিন্দু প্ৰব্লেম, বঙালী প্ৰব্লেম, অসমীয়া প্ৰব্লেম, প্ৰব্লেমেই প্ৰব্লেম ন? আৰু প্ৰব্লেমবোৰ ছল্ভ কৰিবলৈ গ'লে মোক গালি পাৰে। গালিটো মই খাওঁ, কাৰণ মই সঁচা কথাটো কৈ দিওঁ। Thank you. 1, 2, 1, 2.